মানে ইমান লেতেৰা হয় থাকিলে লেতেৰা ইমান কিমান যাবা কৰিছে কিমান কাম কৰিবি এখন কাম কাৰণে ভেজাল লগা হৈছে চাফা মানে দুদিনে লেতেৰা হয় ইমান ধূলা আহে না এতিয়া ঘৰতো যাব লাগে চলিলেও এতিয়া বেমাৰ বুলি শুনিছোঁ এতিয়া মালিকক পইচাৰ কথা ক'ব যাব লাগে ঘৰত নেই না নেদে আৰু দাদা আপুনি বাতৰি পঢ়ি আছে মোক অলপ পইচা লাগিছিল ঘৰত বোলে চৰ্দ ৰখো কি তোকচোন মই যোৱা মাহত নগদ 2000 টকা দিছিলোঁ কি কৰিলে সেই পইচা টাকা দি দাদা কি হয় আজিকালি মই এতিয়া ঘৰতহে 2000 টকা দি খৰাগিয়ে দিম না কাপোৰে কিনিম না চানি চা আলটো এটা কাম কৰা মই কিবা এটা কৰি তোমাক যদি পাৰোঁ মেনেজ কৰি পইচা দিব পাৰিম তই কামত লাগ যা মোক লাগিবই পইচা Oi, Zia! Hosina na! Delta! Oh, Delta! মাজনী মাজনী কিবা কি হ'ল মাজনী কি হ'ল মাজনী Polo! ক'ত মাজনী উঠা মাজনী তুমি ইয়াতে বহচোন মাজনী তুমি নহ'লে আজি টিউশ্যন যাব নালাগে তোমাৰ এনেকুৱা অৱস্থা হ'ল আজি মই যাবই লাগিব দেউতা কিয় তোমাৰ এখন ভৰিখন চাবৰে বেয়া গৈছ মা ছাৰ আৰু আজি টিউশ্যনত পৰীক্ষা আছে পৰীক্ষা ল'ব আজি হয় নেকি যাব নহ'লে দেই মই তোমাৰ কাৰণে কিবা এটা খোৱা বস্তু লৈ আহোঁ মা মনে যদি তোকে চকুলো লিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা দেউতা দেৰি হ'ল অ' জিয়া আহা সোনকালতে মই যাওঁ মালিকক ইমান দিন গ'লো পইচাৰ কথা কাম কৰি আছোঁ হয় ঘৰত অসুবিধা পইচা দিবা টান পায় আৰু মদটো চিনিবা নে কি বস্তু ৰচোন ৰ আলটো গাড়ী চলাওঁ নে হয় দেৰি হৈছে কৰি আছোঁ দাদা মোক পইচাটো লাগছিল নহয় দাদা ঘৰত পঠাবা দে তেৰি তোমাক সদায় পইচা তুমি পইচা সদায় মোক লাগে পইচাটো পইচা দিম নহয় সপ্তাহত সদায় পইচা পইচা বেয়া কৰি দিয়ে এইবিলাকে একদম তুমি আজি ফোন কৰিলে হেল্ল' বৰা মোৰ অকণমান আজি দেৰি হৈছে গম পাইছোঁ মই দিয়ক মই গৈ আছোঁ দিয়ক গৈ আছোঁ কি যে হ'ব কালটো এই মালিকে মাতিলে নহয় কি দাদা মোৰ আহোঁতে অকণমান আজি দেৰি হ'ব হয় গতিকে তুমি লৈ আহিবা মাজনীক ঠিক আছে অ'কে হ'ব দিয়া
মালিক তোক ইমান দিন পইচা খুজিলোঁ পইচা দিবা টানবা মকতো চিন নাপায় কি বস্তু হয় তোমালোক যাই থাকা নহ'লে মই এটা ফোন কৰি আহি আছোঁ অঁ আমি যাওঁ তুমি আহি থাকা হেল্ল' আমি টিউশ্যনৰ পৰা যাই আছোঁ আজি কামটো কৰিবি না অঁ দে দিয়ক কালটো বা ক'ত গ'ল কালটো কালটো কি হ'ল দাদা এই মাজতে ক'ত গ'ল মই অহা তাইক দেখা নাই মই তাকেতো ভাবি আছোঁ ইমান দেৰি হ'ল তাইৰ এতিয়া 4টা বাজিব হ'ল এই এতিয়ালৈ ঘৰ আহিব নাই মই তাকেতো ভাবি আছোঁ এই বল বিচাৰি যাম দাদা ৰ'বচোন টিউশ্যন মাষ্টৰ একবাৰ ফোন কৰি চা ভাল নেকি আগতে হয় নেকি হয় ৰ'বা নহ'লে হেল্ল' মই কৈছোঁ দিয়া এই আমাৰ ৰিম্পি দেখোন ঘৰ আহিব নাই কি টিউশ্যন 11 বজাত কৰিছে এতিয়াতো প্ৰায় 4 বাজিলে কিন্তু ঘৰ আহিব নাই দিয়ক হ'ব দিয়ক তাই টিউশ্যন শেষ কৰিছে 11:30 বজাত এতিয়ালৈ ঘৰ আহিব নাই তই কি কৰিছ মেণ্ডাৰী অন্যতো আহে আজি কিজানি তাই কাৰোবাৰ লগত খেলিবা গ'ল বা লগৰ লগত ফুৰিবা গৈছে চালি যাম দিয়াচোন ভণ্টি তোমালোকে আমাৰ ৰিম্পিক দেখা পাইছিলা নেকি খুৰা দেখা নাইচোন দিয়া ঠিক আছে দিয়া ক'ত গ'ল তাই ইমান তাইক বিচাৰিলোঁ তাই ক'তো নাই কালটো দাদা আহিব আছে কালটো এনেকৈ নহ'ব আমি যাম গ'ল থানাত ওলা কাইলৈ ফোন কৰি আৰু হেল্ল' তোক মই পইচাটো দিম বুলি কৈছোঁ নহয় কামটোতো হ'ব দি আগতে ঠিক আছে কামটো হোৱাৰ পিছত তোক পইচাটো দি আছোঁ হ'ব স্যার বহুদিন হল কোনো কেস টেস দেখুন আহাই নাই বাইদেউ মেছ তহঁতৰ গাঁৱৰ ফালে একো কাজিয়া চাজিয়া লগা নাই নেকি স্যার আজিকালি মানুহ মানে কাজিয়া লগা বন্ধই কৰি দিছেচোন বাইদেউ মেছ কি যে হ'ব মানে কেইটামান কেছ আহি ভাল আছিল হয় স্যার তাৰ মই ভিতৰত সোমাব পাৰিম না হ'ব কওকচোন কিয় মোৰ ছোৱালীটো ৰাতিপুৱাৰ পৰা আজি ঘৰত নাই মানে টিউশ্যন কৰিব গৈছিল ৰাতিপুৱা মোটামুটি 8টাৰ পৰা ন 8টাত গৈছিল ঘৰৰ পৰা ওলাই তাৰপাছত যি গ'ল এতিয়ালৈ ঘৰ পোৱা নাই কাৰ লগত গৈছিল যাওঁতে ছাৰ সদায় কিন্তু তাই লক্ষিতৰ লগতে যায় আজিও তেনেকৈ লক্ষিতৰ লগতে গৈছে মই মানে তাইক গেটলৈ থৈ আহিছিলোঁ তাৰপাছত আৰু তাৰ লগত কিবা ফটো আছে নেকি ছোৱালীজনী ছাৰ ফটো কালটো ফটো চাচোন ফটো আছে ঠিক আছে আমি যিমান পাৰোঁ সোনকালে বিচাৰিবলৈ চেষ্টা কৰিম তোমালোকে টেনশ্যন ল'ব নালাগে হ'ব এতিয়া যাব পাৰে প্লিজ ছাৰ তাইক সোনকালে বিচাৰক ছাৰ তাই মোৰ একমাত্ৰ ছোৱালী ছাৰ হ'ব আমি যিমান পাৰোঁ সোনকালে বিচাৰিবলৈ চেষ্টা কৰিম হ'ব দিয়ক ছাৰ আমি যাওঁ সোনকালে ছোৱালীজনীক বিচাৰি যাতে ঠিক আছে, হ'ব। আহোঁ ছাৰ হা অঁ দিয়ক উমেশ হয় স্যার বহুদিনৰ মূৰত এটা কেছ আহিছে ছোৱালীজনীক সোনকালে বিচাৰৰ ব্যৱস্থা কৰিব লাগে ফটোখন তুমি লোৱা আমি হাতে কামে সোনকালে লাগিব লাগে আৰু হয় নিশ্চয় স্যার ঠিক আছে
ৰ'বকচোন আপুনি এই ছোৱালীজনী আপুনি ক'ৰবাত দেখিছে নেকি দেখা নাই চাওকচোন ভালকৈ চাওক নাই 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 দেখা নাযায় ঠিক আছে যাব তেতিয়াহ'লে এতিয়া ছোৱালীজনী বা ক'ত গেল 2 দিনে হ'ল মালিকৰো চিন্তাতে ভাত পানী নাখাই হৈছে নহয় কি হ'ব এতিয়া ক'ত বিচাৰি পাম ছোৱালীজনী মালিকৰ চিন্তাতে ভাত পানীটো খাওঁ ভালেই দিছে এতিয়া মানুহটোৱে কি যে কৰে মানুহে এতিয়া কেনেকৈ থাকে মালিকে এতিয়া মানে বেয়া লগা হৈছে অৱস্থা আৰু হ'লে মালিকেতো ৰাতিও ভাত খোৱা নাই মালিক বা আছে ক'ত বিচাৰি যাব লাগিল ভাতকেইটা খুৱাব লাগিল দাদা দাদা ভাত দিছিলোঁ নহয় উঠকচোন কি হ'ল মানুহটো এতিয়া মাজুলী চিন্তাতে মানুহ দাদা দাদা উঠাই নাচোন কি বা হ'ল আৰু দাদা ভাত দিছিলোঁ আপুনি যোৱাৰ ৰাতি ভাত খোৱা নাই নহয় আহক খাব এইটো মাজনী ভাত খালে নে দাদা মাজুলী দেখোন আজি 2 দিন হ'ল আহাই নাই ঘৰত ক'লৈ বা গ'ল ক'ত বা গ'ল আহক ভাতকেইটা খাওকচোন সোনকালে আহিব আপুনি আহক ভাতকেইটা মই বাঢ়ো আহকচোন ছোৱালীজনীৰ কি হ'ল আজি সম্পূৰ্ণ 2 দিন হৈ গ'ল একো খবৰ পোৱা নাই দেউতাকৰ বা কি অৱস্থা হৈছে ক'ত যাব পাৰে ছোৱালীজনী আৰু হেল্ল' হয় মই ইন্সপেক্টৰ বৰাই কৈছিলোঁ কি হয় হয় তোমাৰ এড্ৰেছটো দিয়াচোন লাল গণেশ 2 নম্বৰ কলনী ঠিক আছে তুমি তাতে থাকা আমি যাই আছোঁ মোক কিয় এনেকৈ বান্ধি থৈ দিছে চুপ কালটো তই মই তই এনে কাম কিয় কৰিলি মোক লাগে খালি পইচা মালিকে পইচা দিয়াত মোক দিগদাৰ কৰিছে যাৰ ঘৰত কাম কৰা সিহঁতৰে ছোৱালী তই কিডনেপ কৰিলি তই এইটো কাম কেনেকৈ কৰিলি ফোন তেতিয়া আমি কেনেকৈ কৰিলোঁ অঁ জবা আমরা সোমাই যাম ব'লা মই নাযাওঁ যে মোৰ দেউতাই ৰখি আছে মোৰ দেৰি হ'ব মই চলি যোৱা অঁ কালি লগ পাম বাই 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 তই এইবোৰ কাম কৰিব যা হা হেল্ল' হয় আপোনাৰ ছোৱালী আমি বিচাৰি পাইছোঁ হয় আমি আপোনাক এড্ৰেছটো দি আছোঁ আপুনি ইয়ালৈ আহি যাওক ঠিক আছে হয় হয় ঠিক আছে যাওক বেটা তই এইবোৰ কাম কৰিব যা তই এদিন পাবি গৈছোঁ মাজনী মাজনী তুমি ক'ত আছিলা মাজনী মাজনী চালা তই হাৰামি তই মোৰ ঘৰত থাকি তই মোৰ ছোৱালীক কৰিছ অপহৰণ তোৰ লাজ লগা নাই নীলাজ ছাৰ ইয়াক লৈ যাওক মোৰ চুকৰ পৰা নহ'লে মই এতিয়াই ইয়াক আৰু শুন তই মোক দ্বিতীয়বাৰ দেখাই নিদিবি যা ছাৰ ইয়াক লৈ যাওক শুনা মা আজিৰ পৰা এটা বস্তু আমি শিকিম কি ঘৰত কাম কৰা মানুহক কেতিয়াও বিশ্বাস নকৰিবা বলা মাজনী তুমি মোৰ উশাহ সাহস জীৱন সকলো তুমিয়ে মোক অকলে এৰি নাযাবা মই তোমাক বুজাব নোৱাৰোঁ মই তোমাক কিমান ভাল পাওঁ
মই জানো তুমিও মোক বহুত বেছি ভাল পোৱা আৰু এনেকৈ সদায় থাকিবা তোমাৰ জীৱনৰ প্ৰতিটো কামতে মই আছোঁ একো কৰিব নোৱাৰিলেও লগত থাকি উৎসাহ আৰু সাহস দিম আই ৰিয়েলি লাভ ইউ